ৰাজ্যখনৰ অন্যতম শিক্ষামূলক অনুষ্ঠান বিদ্যাৰোহী সমিতি SCCয়ে এটি নতুন পৰিকল্পনাৰে ছাত্ৰ-ছাত্ৰীসকলক পুথিগত শিক্ষাৰ উপৰিও যোগ শিক্ষা, সমৰ কলা, আত্মপ্ৰতিৰক্ষা, NCCৰ প্ৰাথমিক প্ৰশিক্ষণ, SCCৰ প্ৰাথমিক প্ৰশিক্ষণ, ৰাস্তাৰ সাৱধানতা, ট্ৰেফিক নীতি, দুৰ্যোগ প্ৰতিৰক্ষা আদি প্ৰশিক্ষণ প্ৰদান কৰাৰ উদ্দেশ্যে গোৱালপাৰা জিলাৰ ৰাজমিতা ME মাদ্ৰাছাত 2 দিনীয়া কাৰ্যসূচীৰে ছাত্ৰ-ছাত্ৰীসকলক প্ৰশিক্ষণ দিয়া হয়। উক্ত প্ৰশিক্ষণ শিবিৰত উপস্থিত থাকে SCC ৰাজ্যিক সভাপতি ছাব্বিৰ হুছেইন, ৰাজ্যিক প্ৰশিক্ষণ সম্পাদক হীৰামণি ৰহমান, আফিউন নেহাৰ, সহকাৰী সম্পাদক শ্বাহজামাল, প্ৰচাৰ সম্পাদক হাৰুন অল ৰছিদ, লগতে বিদ্যালয়ৰ প্ৰধান শিক্ষক SCCৰ ৰাজ্যিক সদস্য মনোৱাৰ হুছেইন। উক্ত প্ৰশিক্ষণ শিবিৰখন শুভাৰম্ভ কৰি SCCৰ ৰাজ্যিক সভাপতিগৰাকীয়ে এনেদৰে কয় যে SCC বাহিনীয়ে যে এইটো পদক্ষেপ ষ্টাৰ্ট কৰিছে, ইয়াৰ মূল লক্ষ্যসমূহ কি কি? আমি বিদ্যাৰোহী সমিতি SCC অসম ৰাজ্যিকৰ উদ্যোগত আমি ছাত্ৰ ছাত্ৰীসকলক শাৰীৰিক, মানসিক, নৈতিক আৰু আধ্যাত্মিক দিশত ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই লৈ যোৱাৰ কাৰণে আমি এটা প্ৰতিজ্ঞাবদ্ধ হৈছোঁ আৰু আমি ৰাজ্যিক সমিতি ট্ৰেইনিং বিভাগৰ উদ্যোগত গোটেই অসমতে এনে প্ৰশিক্ষণ শিবিৰ চলি আছে। আমি লক্ষ্য কৰিছোঁ যে অসমৰ বিভিন্ন গাঁও অঞ্চলসমূহ আছে, চৰ-চাপৰি অঞ্চলসমূহ আছে। এই গাঁও অঞ্চলৰ চৰ-চাপৰি ছাত্ৰ ছাত্ৰীসকলে এই পুথিগত শিক্ষাৰ মাজতে আবদ্ধ থাকে, অৰ্থাৎ এই পুথিগত শিক্ষাৰ উপৰিও যে আমাৰ বিভিন্ন ধৰণৰ শিক্ষা কাৰ্যকলাপসমূহ আছে, ইয়াৰ কিন্তু আমাৰ চৰ-চাপৰি অঞ্চলত বা গাঁও অঞ্চলত এনে শিক্ষাৰ প্ৰভাৱ পৰা নাই। মই আজি গোৱালপাৰা জিলাৰ আমি ৰাজমিতা আমাৰ আঞ্চলিকৰ উদ্যোগত আমি বিভিন্ন জিলাত এনে 2 দিনীয়া কাৰ্যসূচীৰে এনে প্ৰশিক্ষণ আমি ছাত্ৰ ছাত্ৰীসকলক প্ৰদান কৰি আছোঁ। গতিকে আমি দেখা পাইছোঁ যে বিভিন্ন জিলাৰ আমাৰ গাঁও অঞ্চলসমূহ আছে, এই গাঁও অঞ্চলসমূহত NCC শিক্ষাৰ যিটো প্ৰভাৱ, আজিকালি NCC শিক্ষাত যদিও চৰকাৰীকৰণ হৈছে, চৰকাৰীকৰণ হ'লেও টাউন অঞ্চলত 1-2খন বিদ্যালয়ত NCC শিক্ষাৰ প্ৰভাৱটো দেখা যায়। গতিকে গাঁও অঞ্চলত আৰু চৰ-চাপৰি ছাত্ৰ ছাত্ৰীসকল এনে শিক্ষাৰ পৰা বহুতো পিছ পৰি আছে। গতিকে আমি আজি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ বিদ্যাৰোহী সমিতি SCC বাহিনীয়ে যে আমি বিদ্যাৰোহী সমিতি SCCৰ লগত সংগতি ৰাখি আমাৰ বিভিন্ন বিদ্যালয়ত যদি আমাৰ প্ৰধান শিক্ষকসকলে আমাৰ অধ্যক্ষ মহোদয়সকলে যদি আমাৰ লগত সহযোগিতা কৰে, তেতিয়াহ'লে আমি SCCৰ মাধ্যমেৰে ছাত্ৰ ছাত্ৰীসকলৰ গাঁও অঞ্চলৰ বা চৰ-চাপৰি ছাত্ৰ ছাত্ৰীসকলৰ যি প্ৰতিভা আছে, সেই প্ৰতিভাখিনি ছাত্ৰ ছাত্ৰীসকলে বিকাশ কৰি ছাত্ৰ ছাত্ৰীসকলৰ এটা মঞ্চ আমি দিব পাৰিম। আমি এইখিনিতে আমি গোৱালপাৰা জিলাৰ মাননীয় ইন্সপেক্টৰ অফ স্কুল বিদ্যালয়সমূহৰ পৰিদৰ্শক মহোদয়কো মই অনুৰোধ জনাম যে আপোনালোকৰ জিলাৰ অন্তৰ্গত বিভিন্ন গাঁও অঞ্চলসমূহ আছে আৰু চৰ-চাপৰি অঞ্চলসমূহ আছে, এই অঞ্চলত আপোনালোকে যদি অলপ নেতৃত্ব দিয়ে বা SCC বাহিনীৰ লগত যদি আপোনালোকে অলপ সহযোগ কৰে, তেতিয়াহ'লে গাঁও অঞ্চলৰ আৰু চৰ-চাপৰি ছাত্ৰ অঞ্চলত এনে শিক্ষা বিস্তাৰ হ'ব। উক্ত প্ৰশিক্ষণ শিবিৰটো শুভাৰম্ভ কৰি SCCৰ ৰাজ্যিক সভাপতিগৰাকীয়ে এনেদৰে কয়। কেমেৰা পাৰ্চন মজিউল হকৰ সৈতে আছাম লাইভ নিউজ 17।